আমাৰ ৰয়েল ৰংহাঙক আমি চিনি পাওঁ চবেই কাকচাঙৰ ল'ৰা কাকচাং আমাৰ বোকাঘাট কাৰ্বি আংলঙৰ আমাৰ বৰ্ডাৰৰ আমাৰ নিজৰ জাগা হয় সেই গাঁওখন আমাৰ নিজৰ মানুহ আছে সব আৰু আজি বোকাঘাটৰ কাৰ্বি আংলঙৰ সীমাত যে এনেকুৱা জঘন্য এটা ঘটনা ঘটিছে আৰু সেইটো কেনেকৈ ঘটিব পাৰিলে সেইলৈ আমি বহুত খং উঠিছোঁ আমি চবেই বোকাঘাটবাসী ৰাইজ আৰু আমাৰ কাৰ্বি আংলঙবাসী ৰাইজ আমি কওঁ যে এতিয়া এটা মাৰ্ডাৰ হৈ গৈছে এতিয়ালৈকে পুলিচে কিয় এটা একো ক্লু ল'ব পৰা নাই কিয় ধৰিব পৰা নাই কালপ্ৰিটক আৰু এইটো এটা প্লান্ড মাৰ্ডাৰ হয় এনেকুৱা নহয় যে কোনোবাই এক্সিডেণ্টত ডেথ হৈছে আৰু এটা প্লান্ড মাৰ্ডাৰ য'ত কি আৰু বহুত মানুহে এইটো চিণ্ডিকেটবোৰক আঙুলি টুৱাই আছে বহুত ধৰণৰ ইলিগেল এক্টিভিটিজ চলি থাকে হয়তো আমাৰ ল'ৰাই কিবা জানিছিল নেকি এই ধৰণৰ কথা উত্থাপন হৈছে আৰু সেইকাৰণে আমি কৈছোঁ যে অসম পুলিচে ইয়াত কোনো ধৰণৰ যদি গাফিলতি কৰিছে সেইটো আমি কেতিয়াও মাফ কৰিব নোৱাৰিম আৰু আমি স্পষ্টভাৱে সুধিছোঁ তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু আমাৰ হোম মিনিষ্টাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ক'ত আজি সকলো বেলেগ কথাত আপোনালোকে ঘূৰি ফুৰিব পাৰে আজি আমাৰ এটা ল'ৰা মৰি গৈছে আমাৰ ছিকিউৰিটি থ্ৰেট হৈছে গোটেই এটা জাতিৰ আমাৰ ইণ্ডিজিনিয়াছ মানুহৰ তাত আপোনালোক চুপ কিয় আছে এই কথাটো কিন্তু আমি মুঠেও আমি সহজে ল'ব পৰা নাই সেইকাৰণে শেষ সকিয়নি দিছোঁ যি মানডে প্ৰমিছ কৰিছে মানডেৰ ভিতৰত যদি তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই একশ্যন নিজে নলয় তেতিয়া কিন্তু ইয়াত বোকাঘাটত অনিৰ্দিষ্ট কালৰ কাৰণে আমি থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ম সেয়া কেৱল মাত্ৰ কাইফলাংচু বা আমাৰ কাকচাং আৰু কাৰ্বি আংলঙৰ মানুহে নহয় সমগ্ৰ বোকাঘাটৰ মানুহ আৰু প্ৰতিজন আমাৰ অসমৰ ইণ্ডিজিনিয়াছ মানুহৰ ছিকিউৰিটিৰ কাৰণে আমি ওলাই আহিম তাত আমাক গুলি মাৰিলেও সিহঁতি মাৰিব পাৰে আমি ইয়াত ইনডেফিনিট ষ্ট্ৰাইকত বহিম